হেল্ল' এভৰিৱান, মই বন্দিতা। আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ভাতকেৰেলাৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাওক। ভাতকেৰেলাৰ ৰেচিপিটো বনাবলৈ মই ভাতকেৰেলা 3টা লৈছোঁ আৰু আলু 1টা লৈছোঁ। আলু লৈছোঁ তৰকাৰী বনাবলৈ, ভাতকেৰেলাৰ তৰকাৰী। ভাতকেৰেলা আৰু আলুকেইটা এনেদৰে মই কাটি লৈছিলোঁ আৰু আদা নহৰু এনেদৰে বটি লৈছোঁ আৰু অলপমান পিঁয়াজ মই এনেদৰে মিহি মিহিকৈ কাটি লৈছিলোঁ। ভাতকেৰেলা আৰু আলুখিনি মই সিজাই ল'লোঁ। সিজাই লোৱা হৈ গ'ল ভাতকেৰেলা আৰু আলু। ভাতকেৰেলাৰ গুটিখিনি মই চামুচ এখনেৰে এনেদৰে উলিয়াই পেলালোঁ মাজৰ পৰা। বাতি এটাত কাটি থোৱা পিঁয়াজখিনি আৰু তাৰ লগত ভাতকেৰেলাৰ গুটি আৰু তাৰ লগত মই বেচন মিহলাইছোঁ। বেচন বেছিও নহয়, অকণমান বেচন দিব লাগে। এতিয়া ভাতকেৰেলাৰ গুটি, বেচন আৰু পিঁয়াজ সানি থোৱাখিনি ভাতকেৰেলাৰ মাজত সুমুৱাই পেলাই ধুনীয়াকৈ দিছোঁ। ধুনীয়াকৈ সুমুৱাই দিব যাতে ভাতকেৰেলাৰ গুটিখিনি ওলাই নাযায়। কেৰাহীটোত তেল গৰমাইছোঁ। তেল গৰম হ'লে ভাতকেৰেলাখিনি ফ্ৰাই কৰিম। ভাতকেৰেলা ফ্ৰাই কৰিছোঁ। ভাতকেৰেলাখিনি ফ্ৰাই কৰা হৈ গ'ল মোৰ। কেৰাহীটোত তেল গৰমাইছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা নহৰু পেষ্টখিনিও পিঁয়াজৰ লগতে দি দিছোঁ। তাৰপিছত সিজাই থোৱা আলু আছিল যে, আলুখিনি মই পিঁয়াজ আৰু আদা নহৰুৰ লগত দি দিছোঁ আৰু ভাঙি দিছোঁ। আলুখিনি অকণ ভাঙি দিছোঁ। হালধি দি দিছোঁ। নিমখ দি দিছোঁ। দি পেলাই অকণমান গৰম মছলা দি দিছোঁ ভাজি হোৱাৰ পিছত। পানী দি দিছোঁ ভাজি হোৱাৰ পিছত। অলপমান উতলাৰ পিছত ফ্ৰাই কৰি থোৱা ভাতকেৰেলাখিনি মই দি দিছোঁ। মোৰ ভাতকেৰেলা তৰকাৰী ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।